হেল্ল' বন্ধু বান্ধৱীসকল নমস্কাৰ জনাইছোঁ সকলোকে যোৱা ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিলে তাৰ বাবে সকলোকে অন্তৰৰ পৰা ধন্যবাদ আৰু সেই ভিডিঅ'টোৰ তলত বহুতে এটা কমেণ্ট কৰিছিল দাদা ফৰ্মটো লাগে বাইদেউ প্ৰম্পটো দিয়ক ইমেজ প্ৰম্পট লাগে সেইবাবে আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা একদম স্পেচিয়েল ভিডিঅ' এইকাৰণে এই ভিডিঅ'তে আপোনালোকে পাব ওৱান ক্লিকতে ফটো প্লাছ প্ৰম্পট মানে যিটো ফটো দেখিব তাৰ লগতেই সেই ফটোৰ সম্পূৰ্ণ প্ৰম্পটো পাব যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অল কৰি ৰাখিব বৰ্তমান যিমান এআই ফটো আৰু এআই ভিডিঅ' ভাইৰেল হৈ আছে যেনে মটু পাতলু ষ্টাইল চিনেমেটিক ফটো পডকাষ্ট ছেটআপ ৱেডিং লুক আৰু আন বহুতো ট্ৰেণ্ডিং এআই ফটো এই সকলোবোৰৰ প্ৰম্পট আপোনালোকে এই পদ্ধতিৰে ওৱান ক্লিকতে পাব আলাদা আলাদাকৈ বিচাৰি সময় নষ্ট কৰিব নালাগে এই এটা মেথড শিকিলে যিকোনো এআই ইমেজৰ প্ৰম্পট সহজে উলিয়াব পাৰিব গতিকে মোৰ এটা সৰু অনুৰোধ ভিডিঅ'টো একেবাৰে স্কিপ নকৰিব আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব কিয়নো মই ষ্টেপ বাই ষ্টেপ সকলো সহজকৈ বুজাই দিম যাতে প্ৰথমবাৰ চেষ্টা কৰিলেও আপুনি নিজেই প্ৰফেশ্যনেল এআই ফটো বনাব পাৰে তেনেহ'লে আৰু সময় নষ্ট নকৰি আৰম্ভ কৰোঁ মই এতিয়া মোবাইল স্ক্ৰীন ৰেকৰ্ডিং অন কৰি দিছোঁ আহক ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰোঁ বনাব বিচাৰে তেন্তে আপোনালোকে স্কিপ নকৰাকৈ ষ্টেপ বাই ষ্টেপ মই বুজাই দিম আপোনালোকে চাই যাব ঠিক আছে তো ফাৰ্ষ্ট অফ অল আপোনালোকে ক্ৰম ব্ৰাউজাৰ আপোনালোকৰ মোবাইলত থাকিব ক্ৰম ব্ৰাউজাৰ তো ক্ৰম ব্ৰাউজাৰ আপোনালোকে অপেন কৰি ল'ব ঠিক আছে মই ক্ৰম ব্ৰাউজাৰ অপেন কৰি লৈছোঁ অপেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ বক্সত টাইপ কৰিব এনেকৈ টাইপ কৰাৰ পাছত ইয়াত আপোনালোকে চাৰ্চ কৰিব AI এডিটিং ৰাজন এডিট ইয়াত দেখিছে ওপৰত মই জুম কৰি দেখাই দিছোঁ তো আপোনালোকে এনেকৈ লিখি টাইপ কৰি চাৰ্চ কৰি দিব ঠিক আছে এনেকৈ চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকে ইয়াত বহুত ৱেবছাইট দেখিবলৈ পাইছে আপোনালোকে দেখিছে ইয়াত ফাৰ্ষ্ট ৱেবছাইটত ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ পাছত ইয়াত দেখিছে আপোনালোকক এই ভিডিঅ'টোত এটাই নহয় বহুকেইটা আপোনালোকক ফটো ফৰ্ম মানে কেনেকৈ বনায় বহুত ভাইৰেল হৈ থকা ফৰ্ম আপোনালোকক মই দেখুৱাম তো আপোনালোকে ষ্টেপ বাই ষ্টেপ চাই যাব ঠিক আছে ইয়াত আপোনালোকে যদি ছোটা ভীম ইয়াত আছে ছোটা ভীম যদি আপোনালোকে ছোটা ভীমৰ বনাব বিচাৰে তেন্তে ইয়াত এনেকৈ ৱেবছাইটত আহি এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত দেখিব তো এনেকৈ অলপ স্ক্ৰল ডাউন কৰি যাব ঠিক আছে এনেকৈ দেখিছে স্ক্ৰল ডাউন কৰি আপোনালোকে গৈ থাকিব এনেকৈ তো ইয়াত ফটো দেখিছে ৰাজন বুলি লিখা আছে ঠিক আছে তো যদি আপোনালোকে ইয়াত এই ফটোটোত এনেকুৱা এইবোৰৰ ফটোৰ লগত তোমাকো যদি নিজে এড কৰি ল'ব বিচাৰা মানে মই এনে এক্সাম্পল দেখাই দিছোঁ আপোনালোকক এইটো এই ভিডিঅ'ত যদি বনাব বিচাৰে তেন্তে আপোনালোকে এই ইয়াত ফৰ্ম লিখা আছে দেখিছে ইয়াত ফৰ্ম ইমেজ ফৰ্মটো লিখা আছে তো আপোনালোকে ইয়াত কপি ফৰ্ম এনেকৈ কৰিব কপি ফৰ্ম কৰি তো ফৰ্মটো কপি হৈ যাব আপোনালোকে ChatGPT বা জেমিনি বা যি এআই টুল আমি ইমেজ জেনেৰেট কৰিব পৰা টুল আছে তাত আপোনালোকে নিজৰ ফটো এটা দি সেইটো প্ৰম্পট পেষ্ট কৰিলে আপোনালোকৰ অলৰেডি ফটো আপোনালোকৰ তৈয়াৰ হৈ যাব ঠিক আছে তো কেনেকৈ বনাব পাৰি ফটো ষ্টেপ বাই ষ্টেপ মই লাষ্টত বুজাই দিম তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব ঠিক আছে তাৰপিছত নেক্সট ইয়াত ভিডিঅ' প্ৰম্পট আছে আপোনালোকে যদি সেইটো ফৰ্মৰ ভিডিঅ' প্ৰম্পটটো লাগে যে ভিডিঅ'ত কনভাৰ্ট কৰিব বিচাৰে আপোনাৰ নিজৰ ফটো উইথ ঠিক আছে তেতিয়া এই ভিডিঅ' প্ৰম্পটটো আপোনালোকে কপি কৰিব এনেকৈ ইয়াত কপি প্ৰম্পট থাকিব আপোনালোকে কপি প্ৰম্পট কৰিব ঠিক আছে তাৰপিছত নেক্সট ষ্টেপ ইয়াত ৱেলকাম টু বিহাৰ মানে এনেকৈ লিখা আছে যদি আপোনালোকে ইয়াত আপোনালোকৰ জেগা কি মাজুলী হয় লখিমপুৰ হয় যোৰহাট হয় ধেমাজি হয় গোলাঘাট হয় যাৰ যি হয় তো এইটো আপোনালোকে যদি ইয়াত দিব পাৰে যে ৱেলকাম টু বিহাৰ দিল্লী দিছপুৰ তেনেকৈ আপোনালোকে যি মন যায় আপোনালোকে সেইটো দি ল'ব পাৰিব ঠিক আছে তো সেইটো বনাবৰ কাৰণে আপোনাৰ নিজৰ ফটো উইথ তো ইমেজ প্ৰম্পট দেখিছে গোটেইকেইটা একেটাই হয় তো এটা ষ্টেপ যদি আপোনালোকে মিছ কৰে তেতিয়া ভিডিঅ'টো আপোনালোকে মানে কি ফটো আপোনালোকে বনাব নোৱাৰিব বা ভিডিঅ' বনাব নোৱাৰিব ঠিক আছে তো লাষ্টত মই ষ্টেপ বাই ষ্টেপ বুজাই দিম তো মই বাৰে বাৰে কৈ আছোঁ যে লাষ্টত মই ষ্টেপ বাই ষ্টেপ বুজাই দিম যে ভিডিঅ' কেনেকৈ বনায় বা ইমেজ কেনেকৈ বনায় আপোনাৰ ফটোৰ লগত ঠিক আছে তো এনেকুৱা যদি বনাব বিচাৰে এইটো জুম কৰি দেখাইছোঁ এনেকুৱা যদি বনাব বিচাৰে তেন্তে এই ইমেজ ফৰ্মটো কপি কৰিব ইয়াত কপি তলত স্ক্ৰল ডাউন কৰিলে ইয়াত কপি ফৰ্ম ইয়াত ভিডিঅ' ফৰ্মটো আছে ঠিক আছে তো এনেকৈ আপোনালোকে বনাব পাৰিব ইয়াত ষ্টাইল আপোনালোকে নিজে চাই ল'ব চেক আউট কৰি ইয়াত এটা আছে কেদাৰনাথৰ লগত কেদাৰনাথৰ ফটো হয় এইটো তো আপোনালোকে এইটো বনাই দেখাই দি আছোঁ ঠিক আছে তো এইটো মই ক্লিক কৰিলোঁ ক্লিক কৰি আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে ইয়াত দেখিছে যে কেদাৰনাথত নিজৰ ফটো দি এনেকৈ বনাব পাৰিব ঠিক আছে তো সেইটো কাৰণে চিম্পলি আপোনালোকে এইটো কপি ফৰ্ম আছে ইয়াত কপি কৰি ল'ব এনেকৈ ঠিক আছে তাৰপিছত নেক্সট ইয়াত আছে
সেই দেখিছে তো আপোনালোকৰ যোনটো ভাল লাগে সেইটো ফৰ্ম আপোনালোকে কপি কৰি ল'ব তো সুধি আছিলে যে কেনেকৈ বনায় ফৰ্মটো দিয়ক কমেণ্ট কৰি আছিলে দুইজনে আৰু তো সেইটো কাৰণে মই ভাবিলোঁ গোটেইখিনি ফৰ্ম কেনেকৈ পোৱা যায় তো গোটেইখিনি ফৰ্ম কেনেকৈ পোৱা যায় সেইটো কাৰণে মই গোটেইখিনি দেখুৱাই দিছোঁ ইয়াত দেখিছে তো যোনটো ভাল লাগে আপোনালোকৰ নিজৰ ইচ্ছামতে আপোনালোকে ইয়াত দেখিছে তো এইটো বনাই ল'ব পাৰিব ঠিক আছে তাৰপিছত বেক কৰিছোঁ মই তো এনেকৈ বেক কৰি ল'ব মই বেক কৰি লৈছোঁ বেক কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত দেখিছে তো এতিয়া ৱেলকাম উত্তৰ প্ৰদেশ বুলি লিখা আছে ৱেলকাম টু বিহাৰ তো আপোনালোকে যদি মটু পটলুৰ লগত বনাব বিচাৰে তেন্তে এই মটু পটলুত এনেকৈ ক্লিক কৰি দিব ঠিক আছে তো মটু পটলুত ক্লিক কৰি আপোনালোকে আকৌ ওপৰত স্ক্ৰল ডাউন কৰি থাকিব ইয়াত ফৰ্ম দেখিছে আপোনালোকে তো এইটো ফৰ্মকেইটা ডাউনলোড কপি কৰি ল'ব ঠিক আছে তো এইকেইটা আৰু যদি ইয়াত আপোনালোকে ইয়াত দেখিছে টাৱাৰ তো আপোনালোকে এই ৱেবছাইটত আহিলে গম পাই যাব এই ৰাজন এডিট ইয়াত যদি এনেকুৱা ষ্টাইলত বনাব বিচাৰে তেন্তে ইয়াত ক্লিক কৰি আপোনালোকে ওপৰলৈ উঠাই মানে মিনিমাই কি স্ক্ৰল ডাউন কৰি গৈ থাকিলে আপোনালোকে ফৰ্মটো পাই যাব তো তাৰ পৰা কপি কৰি আপোনালোকে বনাব পাৰিব ঠিক আছে তো আৰু যদি আপোনালোকৰ নাগপুৰী লাগে তেন্তে এনেকুৱা নাগপুৰী ষ্টাইলৰ আপোনালোকৰ চাৰি ফটো লাগে এনেকুৱা দেখিছে ইয়াত কিমান ধুনীয়া হৈ আছে তো এনেকুৱা মই অলৰেডি ভিডিঅ' দিছিলোঁ চোৱা নাই যদি আপোনালোকে চাই ল'ব পাৰে ঠিক আছে তো চেনেলটো চেক আউট কৰি ল'বা যদি এতিয়া মই ইমেজ কেনেকৈ বনাই মানে সেইটো দেখুৱালোঁ বা ফৰ্ম কেনেকৈ গোটেই অল ফৰ্মটো দিলোঁ তো কিন্তু আপোনালোকে যদি ভিডিঅ' বনাব বিচাৰে বা ভিডিঅ' কেনেকৈ জেনেৰেট কৰিম যে ভিডিঅ' জেনেৰেট কৰিব পৰা নাই তেন্তে আপোনালোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰিব যেনে আপোনাৰ বন্ধু বান্ধৱীও এনেকৈ বনাব পাৰিব আৰু কমেণ্টত লিখিব মেক্সিমাম আপোনালোকে এইটো 20K মোক ভিউজ কৰি দিব লাগিব তো 20K ভিউজ আৰু 10,000 লাইকছ কৰিব লাগিব ঠিক আছে 10,000 লাইকছ কৰি দিব তেতিয়া মই গোটেই অল টিউটৰিয়েল এডিটিং AI এডিটিং অল টিউটৰিয়েল ভিডিঅ' লৈ আহিম ঠিক আছে তো আপোনালোকে যদি নাগপুৰী ফটো বনাব বিচাৰে তেন্তে আপোনালোকে ইয়াত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে এনেকৈ উঠাই থাকিব ঠিক আছে স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে ইয়াত দেখিবলৈ পাইছে আপোনালোকে নাগপুৰী গাৰ্লছৰ ইমেজ ফৰ্ম হয় ঠিক আছে এইটো আপোনালোকে ইয়াত কপি কৰি তাত বনাব পাৰিব এইটো বইজ হয় এইটো আপোনালোকে এইটো কপি কৰি আপোনালোকে তাত বনাব পাৰিব ঠিক আছে ইমেজ জেনেৰেট কৰিব পাৰিব তো আপোনালোকে যোনটো লাগে ইয়াত হলিৰ আছে ইয়াত কিবা হেৰি আছে দেখিছে তো বেক কৰি লৈছোঁ মই আৰু নেক্সট ষ্টেপত ইয়াত 3টা ৱেবছাইট আহিছে 3টা আহিছে তো দ্বিতীয়ত আমি চিলেক্ট কৰিছোঁ 2 নম্বৰ ৱেবছাইটত ইয়াত আপোনালোকে দেখিছে এনেকুৱা ষ্টাইলৰ যদি বনাব বিচাৰে তেন্তে এইটো বনাব পাৰিব তাৰপিছত আপোনালোকে ইয়াত দেখিছে মূৰ্তিৰ লগত আছে কেদাৰনাথ আৰু কিবা পুতলাৰ লগত আছে তো এনেকুৱা বনাব যদি বিচাৰে তেন্তে এনেকুৱাও বনাব পাৰিব ঠিক আছে তো ইয়াত কিমান এটা ইণ্টাৰেক্টিভ হৈছে তো এনেকুৱা ৰাহুল এনেকুৱা মটু পটলুৰ লগত কিমান 3D এনিমেশ্যন বনাব বিচাৰে তেন্তে এইটোকো বনাব পাৰিবা ইয়াত ক্লিক কৰিবা তো আপোনাক মই ক'লোৱে অলৰেডি তো আপোনালোকে এনেকৈ বনাব পাৰিব ঠিক আছে তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি ভিডিঅ'টো ইমান দূৰলৈকে আপোনালোকে যদি চাই আছে তেন্তে ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব আপোনালোকৰ লাইক কৰিলে মই ভিডিঅ' বনাবলৈ মটিভেট পাওঁ তো যদি প্লিজ লাইক কৰি দিয়ক আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো যদি এতিয়া নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব কাৰণ মই যেতিয়া এনেকুৱা ধৰণৰ ইণ্টাৰেষ্টিং এডিটিং বা জ্ঞানবৰ্ধক অনুপ্ৰেৰণাদায়ক কাহিনী মই এই ভিডিঅ'ত ডেইলি আপলোড কৰি থাকোঁ তো আপোনালোকে সেইকাৰণে ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি থ'ব যাতে প্ৰথম ভিডিঅ' আপোনাৰ ওচৰত যাব ঠিক আছে তো থেংক ইউ অল বাই বাই লাভ ইউ অল